দুখ যিয়েই নহওক কিয়, কিন্তু প্ৰেমত সদায় নিৰ্দোষীজনেহে চকুলো বৈ থাকে। যেতিয়া সম্পৰ্ক এটাত ইগ' আৰু সন্দেহ আহে, তেতিয়া দুয়োটাই জৰি হয়, মাথো সেই সম্পৰ্কটো হেৰাই যায়। প্ৰতিটো সম্পৰ্কৰ এটা সীমা থাকে, এডাল ৰেখা থাকে। যদি সেই সীমা বা ৰেখা পাৰ কৰা হয়, তেন্তে সেই সম্পৰ্কৰ গুৰুত্বৰ শেষ হৈ যায়। সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ দুয়োজনৰ বুজাবুজি নিতান্তই প্ৰয়োজন। সম্পৰ্কটো যিয়েই নহওক কিয়, আৱেগৰ বশৱৰ্তী হৈ নিজৰ দুৰ্বলতাবোৰ কাৰোবাক কোৱাটো আটাইতকৈ ডাঙৰ মূৰ্খামি হয়। দুখ কি? যেতিয়া হৃদয়ত ক'বলৈ বহুত কথা থাকে, তথাপিও নিমাত হৈ থাকিবলগীয়া হয় আৰু বুজিবলৈ কোনো নাথাকে, তেতিয়া বুজিবা দুখ কি। আপোন বুলি ভবা মানুহজনেই বিপদৰ সময়ত সৰ্বপ্ৰথমে আঁতৰি যায়। তোমাক সমৰ্থন কৰা ব্যক্তিয়ে কেতিয়াও তোমাৰ পৰিস্থিতি দেখা নাপায়, আৰু পৰিস্থিতি চোৱা ব্যক্তিয়ে কেতিয়াও তোমাক সমৰ্থন নকৰে। সময় সকলোৰে বাবে, আজি তোমাৰ কালিলৈ মোৰ, মাথো লাগে ধৈৰ্য আৰু অপেক্ষা। যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।